আজি মই কেইপিচমান এল'ভেৰা চাবোন বনাম। ইয়াতে এল'ভেৰা জেলত ভিটামিন কেপচুল দিয়ে লৈছোঁ অলৰেডি, দেখুৱাব নহ'ল, 3টা দিছোঁ। এই এল'ভেৰা চাবোন এইখিনি অৰ্ডাৰ আছে। এইটো এল'ভেৰা চব বেছে হয়, সম্পূৰ্ণ নেচাৰেল হয়। ঢালি গ'লোঁ মই, দেখিছেনে? এইখিনি চাবোন, এইখিনি এল'ভেৰা চাবোন হয়। মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই যাব, যথেষ্টখিনি মৰম দিছে মোক। হাই বন্ধু বান্ধৱীসকল, পৰিণীতা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আপোনালোকৰ সকলোৰে ভাল নিশ্চয়, আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। আজি মই বহুত দিনৰ মূৰত চাবোন অলপ বনাইছোঁ, সেয়েহে ভিডিঅ'বোৰ দি থাকিব পোৱা নাই। চাবোন বনোৱাই নাই যিহেতু ক'ৰ পৰা ভিডিঅ' দিওঁ। আজি বনাইছোঁ এইখিনি এল'ভেৰা চাবোন অৰ্ডাৰ আছে। সেই আপোনালোকৰ অৰ্ডাৰ অনুপাতে মই বনাই গৈ আছোঁ। যি চাবোন লাগে আপোনালোকে অৰ্ডাৰ কৰিলেই হ'ল, সেইমতে মই বনাই যাম, যিমান পাৰোঁ চেষ্টা কৰিম দিবলৈ। আৰু আপোনালোকে মোক মৰম সাহস দি যাব আৰু আগুৱাই লৈ যাব। মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আগতীয়াকৈ মোৰ ভিডিঅ'বোৰ পায়। আৰু মোৰ ভিডিঅ'বোৰ চালে আপোনালোকে নিশ্চয় গম পাব মই চাবোনবোৰ কিহেৰে কি দি বনাওঁ। কেমিকেল নাই, সম্পূৰ্ণ নেচাৰেল। হোমমেড চাবোন বুলি কওঁতে হোমমেডেই হয়, ইয়াত কোনো কেমিকেলযুক্ত বস্তু নাই। সৰু বাচ্ছাই ইউজ কৰিব পাৰে। আৰু মোৰ চাবোনবোৰ মোৰ বুলি নহয়, যিবিলাকে হোমমেড চাবোন বনায় বা ইউজ কৰে তেওঁলোকে গম পায়। ইয়াতে মুখখনৰ ধুনীয়া গ্ল' আহে, আৰু চফ্ট কোমল কৰে, ফ্ৰেছ ৱাছৰ কাম কৰে, কোনো প্ৰব্লেম নাই, বহুত ভাল হয় চাবোনটো। আৰু মই আগতেও কৈ আহিছোঁ, আজিও কওঁ, উজ্জ্বল আৰু নিৰিখি ছালৰ ভৰসা একমাত্ৰ পৰিণীতা শৰ্মাই মই আপোনালোকলৈ ধুনীয়া ধুনীয়া চাবোনবোৰ দি যাবলৈ চেষ্টা কৰিম। সেয়া আপোনালোকে মোক আশীৰ্বাদ কৰি যাব আৰু চাবোনবোৰ ইউজ কৰি যাব, অৰ্ডাৰবোৰ কৰি যাব। এতিয়া এয়া মূলতে আছে, এতিয়া মই পেকিং কৰিম, দেখুৱাই যাম। আজিলৈ এৰিছোঁ, বাই, ধন্যবাদ। আৰু কোনে কোন ডিষ্ট্ৰিক্টৰ পৰা চাই থাকে ভিডিঅ'বোৰ কমেণ্টত জনাবচোন। এটা লাইকে মোক ভিডিঅ'বোৰ বনাবলৈ বহুত উৎসাহ দিয়ে, সেয়া আপোনালোকে মোক জনাবলৈ নাপাহৰিব। মই যে এয়া এল'ভেৰা চাবোনখিনি বনাইছিলোঁ, দেখিছেনে? পেকিং কৰা হৈ গ'ল। আজি মনটো বহুত দুখ এমেকা। আজি জুবিন দাক হেৰালোঁ। মোৰ হিয়াৰ আমঠু হাৰ্টত জুবিন দাক ডক্টৰ বেজবৰুৱা চিনেমাখনত যেতিয়া আমাক ৰেঙনি চেনেলত মাতিছিল, জুবিন দাক তেতিয়া ওচৰৰ পৰাই পাইছিলোঁ। সেয়া আজি জুবিন দাক বহুত দুখ লাগিছে, কি কৰিম, ভাষা নাই। তথাপিতো কৰ্ম কৰিবই লাগিব। এই চাবোনখিনি দেখিছেনে? বহুত ধুনীয়া। ধন্যবাদ।